हेलो व्यूअर्स वेलकम टू माय यूट्यूब चैनल। आज আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। সো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। মই কিবা এটা বস্তু অৰ্ডাৰ দিছিলোঁ, এই বস্তুটো কি বস্তু অৰ্ডাৰ দিছিলোঁ আপোনালোকক দেখাই আছোঁ আৰু বস্তুটোৰ ৰিভিউটো কৈ আছোঁ আপোনালোকক। নিশ্চয়কৈ আপোনালোকে একেবাৰে শেষলৈ ভিডিঅ'টো চাই থাকক। সো লেটছ গো। গাইজ, দুদিনমান আগত মই এটা ইউটিউব ভিডিঅ' বনোৱাৰ বাবে এটা মাইক অৰ্ডাৰ দিছিলোঁ। মাইকটো আহি পাইছে বৰ্তমান। আজি আমি চাম মাইকটো আনবক্সিং কৰিম আপোনালোকৰ আগতে আৰু আপোনালোকক ৰিভিউটো দিম কেনেকুৱা মাইক আহিছে, গোটেইখিনি দেখা হ'ব। চ' আমি ইয়াতে আপোনালোকক দেখাব ওলাইছোঁ। মই মাইকটো লওঁ। এইটো আহিছে যোৱাকালি আহি পাইছে। মই ৰিচিভ কৰিছোঁ। আপোনালোকে দেখা হ'ব পাৰে ইয়াতে দেখা হ'ব পাৰে। চ' এই বস্তুটো এতিয়া আমি আপোনালোকৰ আগতে আনবক্সিং কৰিম, আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ বস্তু আহিছে। চ' লেটছ গো। চাই থাকক আপোনালোকে কি বস্তু আহিছে। চ' এইটো মাইক, ইয়াৰ ভিতৰতে আছে মাইকটো। আপোনালোকে চাই থাকিব, ইয়াৰ ভিতৰতে আছে মাইকটো। কি মাইক অৰ্ডাৰ দিছিলোঁ গোটেইখিনি কৈ আছোঁ মই। ধুনীয়াকৈ দিছে একেবাৰে। এই বেগটো বহুত ভাল লাগিছে, সেইকাৰণে মোৰ বেছি পচন্দ কৰিছিল এই মাইকটো অৰ্ডাৰ দিবলৈ। চ' এই মাইকটো অৰ্ডাৰ দিলোঁ। এই বেগটো চাওক আপোনালোকে, একেবাৰে কাভাৰিং হৈ আছে। ইয়াতে থৈ দিলোঁ। মাইকটো আহি পাইছে বৰ্তমান। মাইকটো খুলিম মই আৰু ইয়াতে ফিটিং কৰি দেখাম আপোনালোকক কেনেকুৱা ধৰণৰ আহিছে। চ' লেটছ গো। চাই থাকক। এইটো আহিছে মাইকটো। এইটো চাই লওক। এইটো মাইকটো। তাঁৰডাল চাগে 1 মিটাৰমান লম্বা হ'ব। মাইকটোৰ তাঁৰডাল ধুনীয়াকৈ দিছে আৰু এটা ক্লিপো দিছে। এইটো ক্লিপ আপোনালোকে চাব পাৰে। ক্লিপটো ধুনীয়াকৈ ইয়াতে বজাই পেলাই আপুনি এনেকৈ বজাই লৈ পেলাই আপোনালোকে ভিডিঅ' বনাব পাৰে। আৰু আপোনাৰ এই পঞ্চটোৰ ভিতৰতে আছে মাইকটো। পঞ্চটো খুলি দিছোঁ। এইটো চাওক মাইকৰ ভিতৰত কি আছে। এইটোৱে হ'ল মেইন মাইকটো, আপোনালোকে চাব পাৰে। এই পঞ্চটো লগাই দিলে আপোনাৰ অডিঅ'টো ধুনীয়াকৈ ক্লিয়াৰ হৈ আহে। চ' এই পঞ্চটো লগোৱা থকাইটো বেটাৰ হয়। ধুনীয়াকৈ ইয়াতে কথা ক'লে আপোনালোকৰ স্পষ্টকৈ আহি যাব। মোৰ কাৰণ মাইক নাছিলে আগতে, মই এনেকৈ মোবাইলৰ পৰা কৰিছিলোঁ। এতিয়া এটা মাইকৰ প্ৰয়োজন। চ' মাইক এটা অৰ্ডাৰ দিলোঁ মই। 1 ছেকেণ্ড ৰখিব, মই মোবাইলটো লৈ আহোঁ। মোবাইলটোত কানেক্ট কৰি চাওঁ, আপোনালোকক দেখাম মই স্পষ্ট হৈছে নে কি। চ' এতিয়া মই মোবাইলটোত এইটো পিনটো, জেক পিনটো ভৰাই দিম। গোটেইখিনি ভৰোৱাৰ পিছত আপোনালোকক মাইকটোৰ মই চাউণ্ডটো কেনেকুৱা আহে কৈ দি আছোঁ। চ' ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈ। এইটো দেখিছে হেডফোনৰ কানেকশ্যন আহিছে। হেডফোনৰ কানেকশ্যনটো আহিছে। এতিয়া মই ৰেকৰ্ডিং কৰি পেলাই আপোনালোকক দেখাই দি আছোঁ গোটেইখিনি। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি এটা নতুন ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। জেক পিনটো কাম কৰা নাই। কিয় কৰা নাই মই ভালকৈ নাজানো। বন্ধুসকল, মোৰ মাইকটোৰ পইচা এনে গ'ল। মোৰ অথলে পইচাবোৰ গ'ল। মাইকটো ছাপোৰ্ট কৰা নাই বৰ্তমান। এতিয়া মই কি কৰোঁ ভাবি পোৱা নাই। মই এইটো মাইকেৰেতো চলাব নোৱাৰিম তেনেহ'লে। এইটো যদি ছাপোৰ্টেই নকৰে, আপোনালোকৰ আগতে দেখাই দিলোঁ ছাপোৰ্ট কৰা নাই। মাইকটোৰ একো চাউণ্ডেই ক্লিয়াৰ হৈ নাহে। চ' এতিয়া মই এনেকৈ মোবাইলেৰে বনাব লাগিব। মোবাইলেৰে বনাই আপোনালোকক দেখাব লাগিব। দুদিনমান পিছত হয়তো আৰু এটা নতুন মাইক অৰ্ডাৰ দিব পাৰিম। চ' ইমানবোৰ এক্সাইটমেণ্ট গোটেইবোৰ একে ঝটকাত খতম হৈ গ'ল। এতিয়া মই এই পইচাটোতো এনেই গ'ল। বন্ধুসকল, ইয়াতে মই এটা কথা গম পালোঁ যে এই মাইকটো অকল ইয়াতে জেক পিনটো ইয়াত সোমাই দিলে নহ'ব। ইয়াতে এটা স্প্লিটাৰ বুলি এটা বস্তু লাগে। এইটো স্প্লিটাৰ, এই বস্তুটো লগাওঁ। এই বস্তুটোৰ ভিতৰত লগালেহে এইটো জেক পিন কাম কৰিব। মানে এইটো হ'ল আপোনাৰ 2.5, আমাক লাগে
মোবাইলত যিটো থাকে পিন সেইটো হ'ল আপোনাৰ 3.5 চ' এইটো ছাপোৰ্ট কৰা নাই সেইটোত স্প্লিটাৰটোত অডিঅ' স্প্লিটাৰটোত লগালেহে এইটো বস্তু কাম দিব চ' এনে যোৱা নাই পইচাটো তথাপিও মানে কি আৰু এটা বস্তু কিনিবলৈ আছে সেইটো বস্তু আহি পেলাই আপোনালোককো দেখাই দিম সেইটো বস্তু চ' এয়াই আৰু এণ্ড আপোনালোকেও যদি কিবা বস্তু অনলাইন পাৰ্চেছ কৰে তেনেহ'লে একেবাৰে গোটেই ডিটেইলছ লৈ পেলাইহে আপোনালোকে অৰ্ডাৰ দিব নহ'লে আপোনাৰো মোৰ নিচিনা গতি হ'ব যে এটা বস্তু আহিছে এটা বস্তু অহা নাই নিজে আপুনি মূৰ গমাই পেলাই পাগল হৈ থাকিব যে এইটো বস্তু কিয় ছাপোৰ্ট কৰা নাই মই অলপ আগত ইউটিউবত চাওঁতে গম পাইছোঁ যে স্প্লিটাৰটো লগালে ছাপোৰ্ট কৰি দিব চ' মই এতিয়া টেনশ্যন লোৱা নাই ইমান স্প্লিটাৰটো মই অৰ্ডাৰ দিম অহাকালি মানে চ' আহি পেলাই আপোনালোকক মই এইটো মাইকেৰে ভিডিঅ'বোৰ কৰাই পেলাই আপোনাক দেখাই দিম আৰু অডিঅ'টো কেনেকুৱা ক্লিয়াৰভাৱে আহে আপোনালোকক জনাই দিম থেংক ইউ চ' আজি ভিডিঅ'টো শেষ কৰোঁ